আমি আলোচনা কৰিম ক্লাছ 2 বাদ 20 প্ৰশ্ন উত্তৰসমূহ। ইয়াৰ প্ৰথম প্ৰশ্ন সুধিছে বেয়া গেছে কি কৰে? উত্তৰ বেয়া গেছে পৰিৱেশ দূষিত কৰে। বায়ু দূষিত হ'লে কি হয়? উত্তৰ বায়ু দূষিত হ'লে আমাৰ শৰীৰত বেমাৰ আজাৰ হয়। ৰ'দ বৰষুণৰ পৰা কোনে আমাক ৰক্ষা কৰে? উত্তৰ গছে আমাক ৰ'দ আৰু বৰষুণৰ পৰা ৰক্ষা কৰে। গছে আমাৰ চকুক কি দিয়ে? গছে আমাৰ চকুক আৰাম দিয়ে। কোনবোৰ গছৰ পৰা আচবাব তৈয়াৰ কৰা হয়? উত্তৰ শাল, সোণাৰু, তিতাচপা, চেগুন, নাহৰ, গমাৰি আদি গছৰ পৰা আচবাব তৈয়াৰ কৰা হয়। খালী তলৰ দিয়া খালী ঠাইত গছৰ নাম লিখিব কৈছে। মই গমাৰি, নাহৰ, শাল লিখি দিয়া হৈছে। ইয়াৰ তলত দিয়া খালী ঠাইত ফলৰ নাম লিখিব কৈছে। অমৰা, আম, জাম আৰু বেল।